ধৰ মাৰে বেলেগ যে কি নহওক আজি কিন্তু ব্ৰত ৰাখছো দেই ও কিবা লাগব নেকি আলে হাত নালাগে নালাগে পইচা খাই কেনে লাগছি কিন্তু ব্ৰত ৰাখলো এতিয়া ভাঙলো ৰাম ৰাম আজি হ'ল শিৱৰাত্ৰি তো সকলোকে শুভেচ্ছা জনালোঁ বাকী এতিয়া শিৱ মন্দিৰলৈকে যাই আছোঁ মানে আমাৰ গাঁৱৰ শিৱ মন্দিৰলৈকে আৰু এনেতো বাৰু পূজাখন ৰাতি কৰা হ'ব কিন্তু দিনত কাম বন থাকে নহয় তাকে যাই আছোঁ আৰু आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा কাম চাম কৰিলোঁ অলপ কাম কৰা বৰ বেছি ক্লিপ লোৱা নাই তাৰমানে কি আৰু কাম কৰি থাকিলে ভিডিঅ' কোনে কৰিব সেনেহেন কথা আকৌ ভিডিঅ' কৰিব হ'লে কাম কোনে কৰে তো সেই আৰু বাকী দুই এটা এনে ক্লিপ লৈছোঁ দেচোন দে বাকী কাম চাম কৰি আহিলোঁ ঘৰলৈকে যাই আছোঁ আৰু বেলেগ যে কি নহওক আজি কিন্তু ব্ৰত ৰাখছোঁ দেই ৰাতিপুৱাৰ পৰা খোৱাই নাই একো খোৱা নাই মানে বুট খাইছোঁ দেচোন দে বাকী দিনটো লগন আৰু হেৰি এই দোকানত যাব লাগে বোলে মানে আটা আনবা দিছে অলপ এনেই মই নাখাওঁ দেচোন দে মায়ে খায় নেকি নাই কি বা দেউতাটো ঘৰতে নাই তো সেই আৰু অকণমান আহোঁতে লৈ আহোঁতে ৰেল লাইনটো পাইছোঁ আহি আমাৰ গাঁৱত সেই ভাল লাগিলে ৰেল লাইনটো পাৰ হ'ব লাগে ট্ৰেইন আহিছে নে কি আহি বোলে নাই হ'লেও নাই পাৰ হ'ব হ'ল যা দোকান বন্ধ কি কৰোঁ এতিয়া ফিল্ডটো দেই আৰু এই গাঁৱত এখন দোকান আছে সেইখনত সুধি চাওঁচোন বাৰু বাকী ৰেল লাইনটো পাৰ হৈ লওঁ ৰেল লাইনটো পাৰ হৈ ইফালে আহিছোঁ ৰ এইখিনিতে দোকান এখন ইখানো বন্ধ হ'ল যা ইখানো বন্ধ আৰু ইফালে আছে বাৰু গাঁৱৰ মাজত দেখি যাই ৰচোন ৰ সিখন বা কি এইটো হ'ল আমাৰ গাঁৱৰ মন্দিৰ বিষ্ণু মন্দিৰ তাৰ সন্মুখতে এইখন দোকান এই লৈ ল'লোঁ আটা 50 টকা লৈছে কি যাই থাকোঁ আৰু ঘৰলৈকে 100 টকীয়া মাল আহি গৈছে এই মাত্ৰ 100 টকা ওলাই বাকী আটাখিনি লৈ আহিলোঁ দেই ঘৰলৈকে পামেই আৰু ঘৰ বাকী চাওঁচোন আৰু কি কাম ওলাই আমাৰ গাঁৱত আজি নতুনকৈ পানী আহিছে তাৰমানে পানী এৰি দিছে আৰু তাকে বুঢ়া পানী অলপ বুঢ়াই কেনে এইখিনি বাৰু নতুনকৈ লেতেৰা পানী আহিছে বাকী এইখিনি বুঢ়াই কেনে ৰাস্তাত ঢালিম ৰাস্তাটো মস্ত ধূলি আহিছে তাৰমানে হেৰি এই জে এম নে কি তাৰে পানী আহে যি তো আমাৰ গাঁৱতো সেই প্ৰকল্পটো হৈছিল আৰু বনাই আছিল তো আজি ফাৰ্ষ্ট পানী দিছে তাকে এতিয়া সৰবা দিছোঁ এতিয়া বাৰু লেতেৰা পানী আহিছে কিন্তু পানী বিৰাট লেতেৰা আহিছে তো হেৰি সৰাৰ পিছত এইখিনি ৰাস্তাত ঢালিম মস্ত ধূলিছে ৰাস্তাত তাকে আৰু তাৰপিছত যেতিয়া চাফা পানী আহে সেইখিনি আৰু খাব পাৰিম আৰু অলপ আপেল খাই আছোঁ মিছা ক'লে কি হ'ব অলপ ভোক লাগছে দেই আগতে এনেকৈ ব্ৰত ৰাখি পোৱা নাই লঘোণ থাকি পাইছোঁ বাৰু কিন্তু মানে এনেকৈ নহয় আৰু ৰাতিপুৱাও নাখাওঁ দুপৰীয়াও নাখাওঁ সেনেকৈ নহয় আৰু ধৰ ৰাতিপুৱা নাখালে দুপৰীয়া খোৱা যায় তাত পল্লা হৈ যায় বাকী ৰাতিপুৱা খালি দুপৰীয়া খোৱা নাযায় সেনেকুৱা আৰু বাকী মায়ে হেৰি কৰিছে ৰুটি বনাইছে কিন্তু মই খোৱা নাই আৰু ৰুটি আৰু সেই ৰুটিত নিমখ সেইবিলাক দিয়া নাই দেচোন দে নিমখ চিমখ আৰু হেৰি মায়ে কষ্টও কৰিছে দিনটো তো সেই আৰু মায়ে খাইছে মই খোৱা নাই আৰু এইটোৱেই অলপমান ঘুমালোঁ এনেই আৰু কি কৰি থাকিম কাম বন নাই সেইকাৰণে অলপ ঘুমাই কিনে এতিয়া এই চলিহঁতৰ লগত ক্ৰিকেট খেলিব আছোঁ এনেই আৰু এইখিনিতে নমনা অঞ্চলকেইটাৰ লগত কি কৰি থাকিম আৰু ঘৰত
বাকী সন্ধিয়াটো যাব লাগিব দেচোন এতিয়া মন্দিৰত এতিয়া এই এহেঁতৰ লগত চলিকেইটাৰ লগত অলপমান এনেই আৰু তেতিয়া অলপ ভাতিবিলাক খেলা চেলা খেলিলোঁ খেলি কিনে গা পা ধুই কিনে উঠছোঁ আৰু খেলা খেলোঁতে অলপ দেৰি হৈছে এই আৰু চলিকেইটাৰ লগত খেলি কিনে অলপ দেৰি হ'ল বাকী গা পা ধুলোঁ ধুই কিনে এতিয়া আহিছোঁ আৰু মন্দিৰলৈকে বাৰু যাই লওঁ দেচোন দে सृष्टि के जन्म से भी पहले तेरा वास था ये जग মন্দিৰটোৰ ভিতৰত সোমাব লাগি জাগা নাই একদম ইমান মানুহ হৈছে এই হ'ল আমাৰ ভোলানাথ আৰু এই হ'ল আমাৰ নন্দী ইফালে আমাৰ দেৱে পূজাৰ কাৰণে যোগাৰ কৰি আছে গোনা চোনা কাটি আছে আৰু বাকী ইফালে ঠগী যিবিলাক উঠছি আৰু সেইবিলাক ইয়াতে এনেকৈ এক্সট্ৰাকৈ থৈ দিয়া আছে মানে ঠগীৰ লগত দেৰি নহয় ঠগীখনত আৰু এটা জেগাত ৰাখি কিনে বাকী এনেই চাইডকৈ ৰাখছি আৰু ঠগীখনত দিবা হেৰি নহয় বাকী আৰু ৰাইজকো দিব লাগিব সেনেকৈ আৰু অলপমান সেই আৰু কিবাকিবি কৰিলোঁ কৰি কিনে যাওঁ আৰু ঘৰত দেখি কি কৰিম আৰু বাকী দেও আহিল দেও আহি অলপ কিবা পূজাৰ প্ৰস্তুতি কৰি আছে আৰু অলপ ঘৰত দেখি পাই আহোঁ অলপ পিছত আৰু আহিম জীৱনত প্ৰথমবাৰ ব্ৰত ৰাখছোঁ কিন্তু কমপ্লিট কৰিছোঁ কিন্তু একো খোৱা নাই দিনটোত ৰাতিপুৱাই বুট খাইছোঁ আৰু দুপৰীয়া আপেল এটা খাইছোঁ সেয়ে বাকী পানীয়ে খাই আছোঁ আৰু এতিয়া অলপ পিছত নাম চাম ধৰিব মানে গাঁৱৰে আৰু আয়তীকেইটাই তো সেই আৰু নাম ধৰিব তাৰপিছত সিফালে পূজাও চলি থাকিব এনেকৈ আৰু নাম শেষ হোৱাৰ পিছত খিচিৰি দিব চাগে একেবাৰে এই তেতিয়া ব্ৰত ভাঙিম আৰু পূজা কৰি উঠি যাই লওঁ আৰু ঘৰলৈকে আৰু যাই আছোঁ এইবাৰ জেগাত জেগাত পিন্ধি আহিছোঁ আৰু ঠাণ্ডা লাগে নাই অলপ বাকী এতিয়া আয়তীসকলৰ নাম আছে বাকী তাৰপিছত পূজা শেষ হোৱাৰ পিছত খিচিৰি দিব আৰু সেনেকৈ একদম সেইবিলাক শেষ হোৱাৰ পিছত আহিম আৰু দে যাই লওঁ আহি পালোঁ মন্দিৰ বাকী এইফালে আমাৰ আয়তীসকলৰ নাম চলি আছে এইফালে আয়তীসকলৰ নাম ধৰি আছে আৰু এই পিছতে আমাৰ পূজা চলি আছে আৰু আমাৰ পূজা চলি আছে আমাৰ নাম মোটামুটি শেষ হৈছে দেই বাকী ইফালে হেৰি হোম যজ্ঞ আৰম্ভ কৰা হৈছে এই হেৰি প্ৰসাদটো পাব লাগে বোলে তাকে আৰু ঘোষণা দিছে আহিছোঁ আৰু অলপ প্ৰসাদ চসাদ টোপলাও বাকী টোপলাৰ পিছত আৰু কি কৰিব লাগে চাই লওঁচোন দে क्या समय क्या प्रलय दोनों में तेरी महानता 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 सीपियों की ओट में मोतिया हो जिस तरह मेरे मन में शंकर ঠগিখিনি আজি আহিছোঁ মানে এইকেইটা এই টোপলাব লাগিব নে তাকেতো পূজা হৈছে যায় বাকী হেৰি এইবিলাক বস্তুবিলাক টোপলাব লাগিব নহয় এইখিনি জেগাখিনি লাগব তাৰমানে সেইটো কাৰণে এইখিনি হাজিৰাই দিওঁ হাজিৰা দিলে এটাই কৰিব পৰা যাব তাকে আৰু तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा থকি সেই হ'ল দে থকি ভাঙিলোঁ তাৰপিছত টোপলা বনালোঁ বিলাও গেল বাকী প্ৰসাদ বিতৰণ চেছ আৰু সেইবিলাক মানে টোপলা দিয়াও চেছ এতিয়া হেৰি খিচিৰি দিছে তাকে আৰু অলপ পিছত বহিম ৰ গৰম লাগিছে এইগিলা কৰোঁতে কৰোঁতে শিৱ মূৰ্তিটো দান কৰিব লগতে কিবা লাগব নেকি আলে নালাগে নালাগে
পিছে খাই কেনে লাগছি আপুনি কি ক'ব এনেকুৱাই হ'ব লাগে বাই কেনে লাগছি খাই হা খাই কেনে লাগছি পিছে ভাল লাগছি না আৰু কিবা লাগব নেকি নালগে লাগলে কবি খাবা বৈছো দেই খিচিৰি আছে আলু ভাজি আছে এনেকৈ আৰু দে খাই লওঁ দে খালো কিছু ভাল লাগছি খাই কিছু মানে ভাল লাগছি দে বাকী এতিয়া খাই লৈ যাইছোঁ আৰু ঘৰলৈকে চেচ দিনটো ব্ৰত ৰাখিলোঁ এতিয়া ভাঙিলোঁ দে ঘৰলৈকে যাই লওঁ কালি আহোঁতে 11টামান বাজিছে দে বাকী আহি কেনে আৰু এইখিনি শ্বুট কৰা নহ'ল আৰু শেষৰখিনি তো আজি সেই ৰাতিপুৱা উঠিলোঁ উঠোতে দেৰি হৈছে 9টামান বজাত উঠছোঁ তাৰপিছত এনেকৈ আৰু বাকী ভিডিঅ'টো চাই কিনে পেলাই একবাৰ কমেণ্ট কৰি দিবি দে এছোঁ দে আজিৰ কাৰণে ৰাম ৰাম